নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ নৱম পাঠ সুভাষিতানি এই সুভাষিতানিখিনিৰ প্ৰশ্নোত্তৰখিনি আজি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে শুনিবা। অভ্যাস কাৰ্যানি 1 নম্বৰ শ্লোকান যোজয়তু। তোমালোকে মুখস্থ কৰিলে তেতিয়া এইখিনি মিলোৱাৰ কাৰণে সুবিধা হয়। ইয়াত কি আছে? নমন্তি ফলিন বৃক্ষা নমন্তি গুণিনো জনা, অযোগ্য পুৰুষ নাস্তি যোজকস্ত্ৰ দুৰ্লভ, সংস্কৃতস্য শ্ৰৱণম পুণ্যম ভাষণম পাপনাশনম, নচোৰহাৰ্যম নচৰাজহাৰ্যম ন ভাতৃভাৰ্যম নচভাৰকাৰী। 9 নম্বৰ বিদ্যাহীনা নশোভন্তে হংস মধ্যে বকযথা। যি আছে তোমালোকে লিখিব পাৰিবা আৰামত। 2 নম্বৰ উচিতানি বিলোম পদানি যোজয়ত, মানে উচিত শব্দৰ বিপৰীত শব্দখিনি মিলাব লাগে। বিদ্যা, ইয়াত কোনটো হ'ব? অবিদ্যা, মানে বিপৰীত শব্দ। নাস্তি অস্তি, অযোগ্য যোগ্য, পুণ্যম পাপম, দুৰ্লভ সুলভ, মূৰ্খ বিদ্যান, সুখম দুখম। 3 নম্বৰ শ্লোকান পৰিয়ত, ইয়াত খালী ঠাইখিনি দি আছে। মই প্ৰথমতে কৈছিলোঁ পাঠটো পঢ়োৱাৰ সময়তে যে গোটেই শ্লোকখিনি মুখস্থ কৰিলেহে তেতিয়া পৰীক্ষাত কোনটো লাইনৰ পৰা দিয়ে বা কোনটো শাৰীৰ পৰা দিয়ে গম নোপোৱা। এইকাৰণে প্ৰত্যেকটো শাৰী যদি মুখস্থ কৰা তেনেহ'লে এই খালী ঠাই পূৰ কৰাত সহজ হয়। ইয়াত আছে সুখাধি বা তেজেত বিদ্যা ডেছ ডেছ বিদ্যাধীন কুত সুখম। ইয়াত কি হ'ব? সুখাধি বা তেজেত বিদ্যা বিদ্যাধি বা তেজেত সুখম, সুখাধীন কুত বিদ্যা বিদ্যাধীন কুত সুখম। খ ডেছ নমন্তি গুণিনো জনা, ইয়াত কি হ'ব? নমন্তি ফলিন বৃক্ষা নমন্তি গুণিনো জনা, শুষ্ক বৃক্ষাস্য মূৰ্খাস্য ন নমন্তি কদাচন। পাঠটোত পাইছোঁ অৰ্থৰ লগতে যে অমন্তৰম অক্ষৰম নাস্তি অমন্তৰম অক্ষৰম নাস্তি নাস্তি মূলম অনৌষধম, অযোগ্য পুৰুষ নাস্তি যোজকস্তত্ৰ দুৰ্লভ। 4 নম্বৰ শ্লোকান স্বৰম ৱাচনম কুৰুত। তোমালোকে মই যেনেকৈ পঢ়াইছিলোঁ সেই শ্লোকখিনি স্বৰ বাচন কৰি পঢ়িবা। 5 নম্বৰ এক পদেন উত্তৰত, মানে এটা শব্দত উত্তৰ দিয়া। ক সৰ্বধন প্ৰধানম কিম, তো বিদ্যাধনম এটা শব্দ। সংস্কৃতস্য শ্ৰৱণম কিম পুণ্যম কেন শোভন্তে বিদ্যাহীনা ন শোভন্তে, অৰ্থাৎ বিদ্যাহীনা। আজিৰ ভিডিঅ' ইমানতেই। কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে কোন কোন নিকেতনৰ পৰা বা কোন কোন ঠাইৰ পৰা শুনি আছা বা চাই আছা কমেণ্টত জনাবলৈ নাপাহৰিবা।